আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে যিবোৰৰ কোনো যুক্তিৰ কাৰণ বিচাৰি নাপাওঁ। যি ঘটিছে তাক প্ৰকাশ্যে স্বীকাৰ কৰিব নোৱাৰিলেও সেয়া অস্বীকাৰো কৰিব নোৱাৰি। কিন্তু সেয়া কি ঘটিল, কেনেকৈ ঘটিল, এই দুটা সহজ সৰল প্ৰশ্নৰ যেতিয়া কোনো উৎস বিচাৰি আমি হাবাথুৰি খাবলগীয়া হয়, তেতিয়াই আমি অবাক হ'বলগীয়া হওঁ। এনেধৰণৰ বহুতো ঘটনা বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে ইণ্টাৰনেটত শ্বেয়াৰ কৰে। শিহৰণ, শংকা আৰু অপাৰ্থিৱ ভয়ৰ এই ঘটনাসমূহ আমি লৈ আহোঁ আপোনালোকৰ ওচৰলৈ। এইটো কাহিনী মই ক্লাছ 12ত পঢ়ি থকা সময়ৰ। এদিন মই আন দিনৰ দৰে ৰাতি পঢ়া শুনা শেষ কৰি 12টামান বজাত শুবলৈ গ'লোঁ। কিন্তু সেইদিনা হঠাৎ 3টামান বজাত কিবা এটা শব্দত মই সাৰ পালোঁ। চকু মেলি মই দেখিলোঁ যে এটা ক'লা ছাঁ খিৰিকীৰে আহি মোৰ ৰুমত সোমাল। আৰু সেই ছাঁটোৱে এটা মানুহৰ ৰূপ ল'বলৈ ধৰিলে। সেয়া দেখি মই ভীষণ ভয় খালোঁ। সেই ক'লা ছাঁটো আহি মোৰ গলত হেঁচা মাৰি ধৰিলে। মই একেবাৰে লৰচৰ কৰিব পৰা নাছিলোঁ। আৰু তেতিয়াই মোৰ স্বৰ্গীয় ককা দেউতাৰ কথা মনত পৰিল। তেওঁ মোক বহুত মৰম কৰিছিল আৰু মৃত্যুৰ পাছতো এদিন তেওঁ মোক লগ কৰিবলৈ আহিছিল। মই যেনে তেনে ককাৰ নাম লৈ চিঞৰিলোঁ। ঠিক তেনেতে হঠাৎ এটা বগা ছাঁ ৰুমটোলৈ সোমাই আহিল আৰু মোক হেঁচা মাৰি ধৰি থকা সেই ক'লা ছাঁটোক তাৰ পৰা আঁতৰাই পঠালে। লগে লগে মই বহুত ৰিলিফ পালোঁ। মই আজিও বিশ্বাস কৰোঁ যে মোৰ ককা সদায় মোৰ লগত আছে, যি সদায় মোক বেয়া শক্তিবোৰৰ পৰা ৰক্ষা কৰে।